হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। নতুন এটা ভিডিঅ' আপোনালোকসকলকে স্বাগতম। বহুত দিন ভিডিঅ' বনোৱা নাই, বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ। যিহেতু বনাবলৈ লৈছে মানে আমি অগ্নিনাভ বাবা যাবলৈ ওলাইছোঁ। আৰু অগ্নিনাভ বাবা মন্দিৰত মানে কেনেকৈ যাব লাগে বা তাত আপুনি কি কি বস্তু পায় বা আপুনি তাত কিমান সময়ত উপস্থিত হ'ব লাগে, সকলোখিনি আপোনালোকক এই ভিডিঅ'ৰ যোগে জনাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। চাওঁতে বহুত দেৰি হৈ গ'ল, প্ৰায় 8টা বাজিলে। আমি যে আন মানুহবোৰ সোনকালে যায়, আমি ওলাওঁতে মেলোতে ঘৰতে 8টা বাজিলে। 120-130 কিলোমিটাৰ হ'ব। এতিয়া আমি ওলাইছোঁহে, আৰু কি হ'ব কি নাই ভিতৰত মানে তাত আপোনাক সকলোবোৰ দেখুৱাই যাব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যেতিয়া আমি তিতাবৰ চাৰিআলি পাৰ হৈ আহিলোঁ, আহি পেলাই এতিয়া মৰিয়নি ৰোডত আহি আছোঁ। ভিতৰি যাম, যোনটো আমগুৰি হৈ ভিতৰেদি হালুৱাটিং এনেকৈ যাব পাৰি, সেইফালে যামগৈ বুলি ভাবিছোঁ। আমি আহি আছোঁ জাষ্ট মৰিয়নি পাৰ হৈ ধপাতবাৰী এনেকৈ পাৰ হ'লোঁ, আৰু খন্তেক সময়ৰ পিছত আমি পামগৈ মৰিয়নি। আৰু আমাৰ ইফালে কুঁহি আৰু এইফালে মোৰ মিছেছ এফালে বহি আছে। বৰ দুখ মনে কুঁহি আছে। কুঁহি খানো কেণ্ডি লাগে, কেণ্ডি। এতিয়া কেণ্ডি আমি বিচাৰি আছোঁ, দোকানত পোৱা নাই। আৰু কেণ্ডি খালে মানে মনটো ভাল লাগিব। এতিয়া মানে মাকৰ কোচত মানে এনেই পৰি আছে। আৰু এতিয়া আমি আহি মৰিয়নি পালোহি। আৰু মৰিয়নি যোনটো তিনিআলি আছে, এফালে আপোনাৰ যোৰহাটলৈ যায়, এফালে তিতাবৰ যায়, আৰু আপোনাৰ নকছাৰীৰ ফালে যায়। এতিয়া আমি মৰিয়নি পাই গ'লোহি। গিবন পালোহি। এইটো আমাৰ গিবন অভয়াৰণ্য এইখিনিত। ইয়াত এতিয়া কেইখন গিবনৰ অভয়াৰণ্য। আমাৰ এইজনী কুঁহিক লাগে কেণ্ডি আমি এতিয়া ল'বলৈ বিচাৰি বুজি। ৰাতিপুৱা সোনকাল হৈ আছে যে, সেইটো কাৰণে মানে কি হৈছে, আমি দোকান পোৱা নাই। এতিয়া কুঁহিক কেণ্ডি লাগে। কুঁহিয়ে কৈছে কান্দি দিম নেকি বোলে। মই বোলো নাকান্দিবা, এতিয়া নাই খন্দা বৰ্তমানলৈকে, কিন্তু এতিয়া কেণ্ডি এটা লৈ দিবগৈ লাগিব, হয় নহয়। এইটো আমগুৰি, এইফালে যায় আপোনাৰ যোৰহাট, এইফালে যাব আপোনাৰ হালুৱাটিং, আৰু এতিয়া আমি গৈ থাকিম একদম পোনে এইটো কয় নাকত। ইয়াত এতিয়া ভিৰৰ পৰা এনেকৈ মানুহ পাৰ হ'ব লাগে। চব ভিতৰেদি নোৱাৰি, ৱালেদি পাৰ হ'বলগীয়া হৈছে মানুহৰ অৱস্থা। ময়ো মিছা ক'লে কিয় এফালে পাৰ হৈছোঁ তেনেকৈ। আমি এতিয়া কি কৰিলোঁ, আমি এতিয়া নমুক চালোঁ, তাৰপিছত বন্তি জ্বলালোঁ, হয় নহয়। আমি চব লগ পাই গ'লোঁ। এতিয়া আমি যামগৈ ঘৰলৈ। আৰু দুটামান কথা ক'বলৈ গৈছে, সেইকেইটা আপোনাক কৈ আছোঁ, চাই থাকক ভিডিঅ'টো ক'লে। ফ্ৰেণ্ডছ, মানে এতিয়া আমাৰ অগ্নিনাভ মন্দিৰৰ পৰা আহিলোঁ। বহুত ভাল লাগিলে, মানে সাংঘাতিক ভিৰ। আজি মানে ওচৰৰ মানুহবোৰে কোৱা মতে আজি মানে চবতকৈ বেছি ভিৰ হৈছে বুলি কৈছে। বহুত ভিৰ আজি। বন্তি যেনে তেনে জ্বলাইছোঁ, তাৰপিছত পায়স আনিলোঁ, তাৰপিছত আপোনাৰ পটজল আনিলোঁ, এনেকৈ আনি মেলি এতিয়া বৰ্তমান গাড়ীত বহি এনেকুৱা ভোক এটা লাগিছে। ঘৰত কি কৈছিলোঁ, আজি মানে ভাত লৈ আহিছিলোঁ। ভাত মানে কি, খিচিৰি অকণ বনাই আনিছিলোঁ ছোৱালীজনীৰ নামত ছোৱালীজনী। এতিয়া লাষ্টত আমিও যেনিবা অকণ খাইছোঁ কিহত দিছে নাই, কুকাৰত। এইটো কুকাৰতে ভৰাই লৈ আহিলোঁ খিচিৰি। এতিয়া কুকাৰতে মাৰি দিছোঁ খিচিৰি। বেয়া চেয়া নাপাব, কিন্তু উপায় নাই আৰু, ভোকো লাগিছে। চাহ তাহ খাল যদি মানে যিমান নহওক ভাতকেইটা সমানটো হ'ব নোৱাৰে। তো এতিয়া আপোনাৰ খিচিৰি অকণ খাই লওঁ বুলি আহিছোঁ। আৰু মানে ফ্ৰেণ্ডছ, মই দুটামান কথা কৈ থওঁ। ইয়ালৈ মানে আপোনালোকে ধৰি লওক, আপোনালোকে হেৰি বাৰ আহিব পাৰে, দুটা বাৰত বন্ধ থাকে। চোন কি বাৰ আছিলে, শনিবাৰ আৰু বুধবাৰ। এই দুটা বাৰত অগ্নিনাভ মন্দিৰ মানে বন্ধ থাকে, আৰু বাকী সকলো বাৰত খোলা থাকে। আৰু মানে মেইন কেছটো কি হৈছে, আপুনি মানে আগবেলা ধৰি লওক এনেকুৱা সোমবাৰ অলপ ভিৰটো বেছি হয়। আজি দেওবাৰ, চানডে দিনাখনি অলপ ভিৰ বেছি হয়, মানে চব বন্ধ থাকে ন, মানুহবোৰ তেতিয়া গুচি যায় চানডে দিনাখনি। তো আপোনালোকে সোমবাৰ দিনাখনি অলপ ভিৰ বেছি হয়। তো মানে মানুহবোৰ প্ৰায় ইয়াত মানে বাকী বাৰবোৰত মানে সোমবাৰ দেওবাৰ এনেকুৱাবোৰত মানে মানুহ 6টা বজাৰ আগতে ইয়াত পাই যায়হি। ইয়াত পাই যায়হি। কিন্তু ধৰি লওক মই ভাবোঁ এইটো চবৰে থিংকিংটো বেলেগ হয়।
কিন্তু মোৰ ভবামতে মানে মই ইয়াত যি দেখিলোঁ মানে ধৰি লওক অলপ পিছবেলা সময়ত আহিলে মানে মানুহৰ মানে অকণমান সোনকালে মানে যিটো কাম ধৰি লওক আপোনাৰ 4-5 ঘণ্টা সময় লাগি যায় সেইটো আপোনাৰ মানে 2 ঘণ্টা 1.5 ঘণ্টাত আপোনাৰ পিছবেলা সময়ত আহিলে উপকৃত হ'ব মানে সোনকালে আপোনালোকে মানে কামভাগ কৰি আজৰি হৈ যাব। তো এইটোৱে আছিলে ভিডিঅ'টো আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু চাগে কেতিয়াবা বেলেগ জেগালৈ গ'লে বনাম। ইমানো আজিকালি সময়ৰ মানে অকণমান নিমিলা হৈ থাকিলে তো সেইটো কাৰণে ভিডিঅ' বনোৱাটো কমাই দিলোঁ। এইটো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, চাই কেনেকুৱা লাগিলে জনাব।